বোপাই চাইকেল ধুইছানে চাইকেল ধুইছে চাওঁ ল'ৰাটো এই ল'ৰা বা ধুইছে দেই চাইকেল ধুইছে দেই এইফালে চাই দিয়া অঁ ফুল গছতো দিছা এই ফুল গছত দিব নালাগে ইয়াত দিয়া তোমাৰ চাইকেলখন ভালকৈ ধুই লোৱা দে ধুই দিয়া এইটো আমাৰ বোপাৰ চাইকেল এইটো আমাৰ বোপাৰ চাইকেল ধুইছে দেই বা হাই ফ্ৰেণ্ড গুড মৰ্ণিং আজি মৰ্ণিং ভিডিঅ' আৰম্ভ কৰি দিলোঁ আজি হৈছে বিশ্বকৰ্মা পূজা আপোনালোক সকলোকে হেপী বিশ্বকৰ্মা পূজা আমাৰ মানে স্কুটি ধুই আছে আৰু আমাৰ বেটাইটো দেখিছেই তামান চাইকেল ধুই আছে আপোনালোকক দেখাই আছোঁ আৰু তেনেহ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ পাপা গাড়ীখন ধুইছানে তুমিয়ে ধুবা এইয়া লৰাই ধুইবলৈ গাড়ী লৰাই ধুইবলৈ পাপাই ধোৱা নাই ন আমি তেতিয়া ধুইছোঁ ন এইয়া পানীত ধুইছোঁ ন কৈ দিয়া আজি পাপাই গাড়ী ধোৱা নাই আমি ধুইছোঁ কৈ দিয়া স্কুটি ধুইছে দেই ল'ৰাই স্কুটি ধুই আছে এইটো ল'ৰাটো স্কুটি ধুই আছে গা পা ধুই ওলালোঁ আৰু আমাৰ আচলতে গাড়ীখন স্কুটিখন ধুই থৈ দিয়া হৈছে আমি ওচৰতে মানে কি কয় বিশ্বকৰ্মা পূজা পাতিছে মানুহ এঘৰত খাবলৈ কাৰণে আমাক আজি মাতিছে আমি তালৈ যাবৰ কাৰণে ওলালোঁ এতিয়া ওলাই কৰি ৰেডি এইফালে আমাৰ বসন্তীখন মানে ধুৱাই থৈ দিছে আপোনালোক দেখাই আছোঁ আমাৰ ধুই ৰেডি এইফালে আমাৰ টিকলাও ওলাইছে হাই কৈ দিয়া হাই অঁ হাই আমি ক'ত যাব ওলাইছোঁ কৈ দিয়া এইফালে কৈ দিয়া এইফালে ওচৰত আহি কৈ দিয়া ক'ত যাবা কিয় যাবা আজি পূজা খাব যাবা পূজা খাব যাওঁ কৈ দিয়া অঁ আমি এতিয়া ওলালোঁ যাওঁ আৰু খোজকাঢ়ি গৈছোঁ একদম ওচৰতে ঘৰটো টিকলা মই দুটা আহিছোঁ অঁ সেইটো এতিয়া আমি দুইজনে আহি গৈছোঁ আৰু তাতে অলপ দেখাম আৰু বাৰু আমাৰ মালা চালা আনি থৈ দিছে অলপ পিছতকৈ মানে লগাম আৰু আপোনালোক আহি পালোহি একদম খিচিৰি দি দিছে আকৌ এতিয়া মানে খাই লওঁ খিচিৰিখিনি তাৰপিছত আপোনালোক লগ পাই আছে দেখিছেনে খিচিৰি দিছে এইটো আমাৰ বেটাৰ খাই কৰি লওঁ তাৰপিছত আপোনালোক লগ পাই আছোঁ আজি হ'ল বিশ্বকৰ্মা পূজা তাৰ বাবে এয়া লাডু বনাই আছোঁ পূজালৈ হ'বহি আৰু মোৰ বনাই তাকে অলপকৈ বনাই আছোঁ বনাইছিলোঁ যে এইকেইটা লাডু হৈ গ'ল এতিয়া কেৱল খাব লাগে আৰু এতিয়া সন্ধিয়া হৈ গ'লগৈ আমাৰ যিহেতু দিনত পূজা কৰা হোৱা নাছিল সেইকাৰণে এতিয়া পূজা কৰিব বিশ্বকৰ্মা যিহেতু আমাৰ স্কুটিখনক মালা চালা পিন্ধাব আপোনালোকক দেখাই আছোঁ সন্ধিয়া তেনেহ'লে চাই থাকি এইটো পাপা টোপনিৰ পৰা উঠিছে আৰু এতিয়া সন্ধিয়া হৈ গ'ল আমি এতিয়া আমাৰ স্কুটিখন পূজা কৰি আছে এইফালে আমাৰ মাহঁতে গোঁসাই ঘৰত সোমাই আছে কৈ দিয়া এতিয়া পিন্ধাব আৰু মালা চালা আপোনালোকক দেখাই আছোঁ শুই উঠিছা তুমি শুই উঠিছা অঁ আজি ইমান সন্ধিয়ালৈ শুই আছিলা তুমি আইতাৰ লগত যাবা নম কৰিব যাবা কোৱা এইফালে আমাৰ মালা পিন্ধাই দিছে আৰু এইফালে আমাৰ মায়ে গোঁসাই ঘৰৰ পৰা আহি এইবিলাক মানে কিবা কিবি নীতি নিয়ম কৰি আছে আৰু মানে আমাৰ সন্ধিয়া হৈ গ'লেও আমি দিনত যিহেতু কৰা নহ'লে আমাৰ সেইকাৰণে এই সন্ধিয়া টাইমতে কৰিছোঁ আৰু তাকে আপোনালোকক অলপ মই দেখাই দিছোঁ বুট দিয়া নাই